হেল্ল' এভৰিৱান, দেওবাৰৰ দিনটো বন্ধ বুলি ৰুমতে ৰেষ্ট কৰি সোমবাৰলৈ অফিচ যাবলৈ মনে নাযায়। কিন্তু নগ'লেওতো উপায় নাই ন, যাবই লাগিব। সেইকাৰণে ৰাতিপুৱাতে সোনকালে উঠি কামখিনি শেষ কৰি লৰালৰিকৈ ভাত বনাই খাই মেলি যাবলৈ ৰেডি হৈছোঁ। এইফালে প্ৰথমতে মই ড্ৰেছটো কৰি মুখত মইশ্চাৰাইজাৰ ক্ৰীম আৰু ছানস্ক্ৰীম লগাই লৈছোঁ আৰু লগতে অকণমান লিপষ্টিক লগাই ঘড়ীটো পিন্ধি লৈছোঁ আৰু এনেকৈ মই যাবলৈ ৰেডি হৈছোঁ আৰু ভাবিছোঁ আপোনালোকৰ মাজত মই এটা ৰেচিপি শ্বেয়াৰ কৰোঁ। এইটো একদম মোৰ ষ্টাইলত, আপোনালোকে ৰোল বুলিও ক'ব পাৰে, যোনে যি বুলি কয় আৰু ক'ব পাৰে। প্ৰথমতে এইফালে কবি আৰু পিঁয়াজখিনি অকণমান আধাকৈ ভাজি লৈছোঁ আৰু লগতে ডিম এটাও ধুনীয়াকৈ গুড়ি ভাজি বনাই লৈছোঁ আৰু আটাটো ৰুটিৰ নিচিনাকৈ বেলি পিনে তাতে মই ভাজিখিনি দি দিছোঁ আৰু অকণমান মই ভাপত সিজিব দিছোঁ আৰু তাৰপাছত এইখিনি তেলত ভাজি বনাইছোঁ। তাৰে দুটা মই টিফিনত খাবৰ কাৰণে লৈ ল'লোঁ। আজিলৈ ভিডিঅ'টো ইমানেই।